নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আমি পাঠ আৰম্ভ কৰিবলৈ লৈছোঁ। আজি আমি আলোচনা কৰিম ক্লাছ 6ৰ সমাজ বিজ্ঞানৰ 13 নং পাঠত থকা বৈদিক সভ্যতা নামৰ পাঠটি। আমি এই পাঠটিৰ কোনকেইটা অৰ্হতানো আলোচনা কৰিম এবাৰ চাই লওঁ আহাচোন। আমি আলোচনা কৰিম আৰ্যসকলৰ ভাৰতলৈ আগমন সম্পৰ্কে, আৰ্যসকলৰ আদি বাসস্থান সম্পৰ্কে, বৈদিক যুগত গঢ় লৈ উঠা ধৰ্ম সংস্কৃতি সাহিত্যৰ বিষয়ে আৰু বৈদিক যুগৰ আৰ্থ-সামাজিক ব্যৱস্থাৰ বিষয়ে আমি আজিৰ ভিডিঅ'টোত আলোচনা কৰিম। আজিৰ পৰা প্ৰায় ৩৫০০ বছৰ আগতে ভাৰতৰ উত্তৰ পশ্চিম দিশেদি এইফালেদি কিছুমান পশুপালক আহি ভাৰত উপমহাদেশত সোমাইছিলহি। এই নতুনকৈ অহা এই লোকসকলে সপ্ত সিন্ধুৰ অঞ্চলৰ গাঁওবোৰৰ আশে পাশে থকা ঠাইবোৰত বসতি আৰম্ভ কৰে। এওঁলোকে নিজকে আৰ্য বুলি পৰিচয় দিছিল। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে চাগে সপ্ত সিন্ধু নামটো প্ৰথমবাৰলৈ শুনিছা। সপ্ত সিন্ধু হ'ল সিন্ধু নদী আৰু ইয়াৰ 6খন উপনৈক একেলগে সপ্ত সিন্ধু বুলি কোৱা হয়। এই উপনৈসমূহ হৈছে শতদ্ৰ, বৰ্তমান ইয়াক চুটলেজ বুলি জনা যায়, বিপাশা বৰ্তমান বিয়াস, ইৰাৱতী বৰ্তমান ৰাবি, চন্দ্ৰভাগা বৰ্তমান চিনাব, বিতস্তা বৰ্তমান ঝিলাম আৰু সৰস্বতী নদী। এই আটাইকেইখন নদী আৰু সিন্ধু নদীক একেলগে সপ্ত সিন্ধু বুলি কোৱা হয়। এই আৰ্যসকলে নদীৰ পাৰত যিবোৰ সভ্যতা গঢ়ি তুলিছিল, এই সভ্যতাটোক বৈদিক সভ্যতা বা বৈদিক যুগ বুলি কোৱা হয়। বৈদিক যুগ আনুমানিক খ্ৰীষ্টপূৰ্ব 1500 পৰা খ্ৰীষ্টপূৰ্ব 600 বুলি ধাৰণা কৰিছে। এই যুগক দুটা ভাগত ভাগ কৰিব পাৰি। প্ৰথমতেই হ'ল ঋক বৈদিক যুগ, যিটো আৰম্ভ হয় 1500 খ্ৰীষ্টপূৰ্বৰ পৰা 1000 খ্ৰীষ্টপূৰ্বলৈ। আৰু দ্বিতীয় ভাগটো হ'ল পৰৱৰ্তী বৈদিক যুগ। এই যুগটো আৰম্ভ হয় 1000 খ্ৰীষ্টপূৰ্বৰ পৰা 600 খ্ৰীষ্টপূৰ্বলৈ। আৰ্যসকলৰ পূৰ্বপুৰুষসকল সম্ভৱতঃ কৃষ্ণ সাগৰ আৰু কাস্পিয়ান সাগৰৰ মাজৰ ভূভাগৰ অধিবাসী আছিল। তেওঁলোক প্ৰধানতঃ পশুপালক আছিল। কালক্ৰমত তেওঁলোকৰ জনসংখ্যা আৰু পশুৰ সংখ্যা বৃদ্ধি হোৱাত তেওঁলোকে নতুন নতুন ঘাঁহনি বিচাৰি পৃথিৱীৰ বিভিন্ন প্ৰান্তলৈ সিঁচৰিত হৈ পৰিছিল। এইসকলৰ কিছু অংশই পশ্চিমলৈ গতি কৰে আৰু কিছু অংশই দক্ষিণ পূবলৈ গতি কৰে। এনেদৰে আৰ্যসকলে ইউৰোপ আৰু এছিয়াৰ বিভিন্ন প্ৰান্তত সিঁচৰিত হৈ পৰে। এই দক্ষিণ আৰু পূবলৈ গতি কৰা দলটোৰে কিছুমানে বহু বছৰ পাছত ইৰাণ আৰু আফগানিস্তান পাৰ হৈ ভাৰতৰ উত্তৰ আৰু পশ্চিম কোণেদি ভাৰত উপমহাদেশত প্ৰৱেশ কৰেহি। এইফালেদি আহে। এইখন ভাৰত, অৰ্থাৎ ভাৰতৰ মেপ। ভাৰতৰ এই উত্তৰ আৰু পশ্চিম কোণেদি এই নতুন অধিবাসীসকলে ইয়াত প্ৰৱেশ কৰেহি। আৰু তোমালোকে আগৰ পাঠত পাই আহিছা যে ভাৰতৰ নগৰীয়া সভ্যতাৰ বিষয়ে। আৰু এই নগৰীয়া সভ্যতা কালক্ৰমত যদিও ধ্বংস হৈছিল, ইয়াৰ আশে পাশে থকা গাঁওসমূহ স্বাভাৱিক জীৱন চলি আছিল। আৰু এই নতুনকৈ অহা অধিবাসীসকলে ভাৰতৰ উত্তৰ পশ্চিম কোণেদি প্ৰৱেশ কৰি এই গাঁওসমূহত থকা ঠাইবোৰত বসতি আৰম্ভ কৰে। এই পশুপালকসকলে নিজকে আৰ্য অৰ্থাৎ শ্ৰেষ্ঠ বুলি দাবী কৰিছিল।
এই আৰ্য শব্দটোৱে কোনো এটা নিৰ্দিষ্ট গোষ্ঠীক বুজোৱা নাছিল, বৰঞ্চ ই একে ধৰণৰ ভাষা ব্যৱহাৰ কৰা বহুতো জনগোষ্ঠীক বুজাইছিল। আদিতে তেওঁলোকে এটা ভাষাই ব্যৱহাৰ কৰিছিল আৰু সেই ভাষাৰ পৰাই ইৰাণ, ইৰাক, ইউৰোপৰ ভাষা আৰু ভাৰতৰ বৈদিক সংস্কৃত ভাষা ওলাইছিল বুলি ক'ব পাৰি। কালক্ৰমত এই ভাষাবোৰ ইণ্ডো ইউৰোপীয় ভাষা গোষ্ঠী বুলি জনাজাত হয়। বৈদিক যুগত গঢ় লৈ উঠা ধৰ্ম সংস্কৃতি আৰু সাহিত্য। আদিতে আৰ্যসকলে প্ৰকৃতিৰ নানা ৰূপৰ বন্দনা কৰিছিল। ইন্দ্ৰ, বৰুণ, অগ্নি, বায়ু, সোম, উষা আদিৰ কল্পনা কৰি যাগ-যজ্ঞ কৰিছিল। তেনে কল্পনা কৰি লোৱা দেৱ-দেৱীৰ ভিতৰত ইন্দ্ৰক শ্ৰেষ্ঠ বুলি ধৰি লৈছিল। ইন্দ্ৰক শক্তি, ঐশ্বৰ্য আৰু বীৰত্বৰ প্ৰতীক বুলি মানি লৈছিল। প্ৰতিগৰাকী দেৱ-দেৱীৰ বাবে মন্ত্ৰ মৌখিকভাৱে গাইছিল, যিটোক শ্ৰুতি বুলি কোৱা হয়। এই শ্ৰুতিবোৰক সময়ত লিখিত ৰূপ দিয়া হয়। এইবোৰেই পিছলৈ বেদ হয় বা এইবোৰকেই বেদ বুলি কোৱা হয়। এই বেদসমূহ হ'ল ঋগ্বেদ, সামবেদ, যজুৰ্বেদ আৰু অথৰ্ববেদ। বেদক আকৌ সংহিতা বুলিও কোৱা হয়। আৰ্যসকলে ভাৰতৰ যিবোৰ ঠাইত বসবাস কৰিছিল, এই আটাইবোৰকেই আৰ্যৱৰ্ত বুলি কোৱা হয়। বেদৰ পিছত ব্ৰাহ্মণ, আৰণ্যক আৰু উপনিষদসমূহ ৰচনা কৰা হয়। এইসমূহক একেলগে বৈদিক সাহিত্য বুলি কোৱা হয়। ৰামায়ণ আৰু মহাভাৰতো এই আৰ্যসকলৰেই সৃষ্টি। বৈদিক যুগৰ আৰ্থ-সামাজিক ব্যৱস্থা। আৰ্যসকলে গৰু, ভেড়া, ছাগলী আদি জন্তু পোহপালন কৰি জীৱন নিৰ্বাহ কৰিছিল। গৰুৱেই আছিল তেওঁলোকৰ প্ৰধান সম্পদ। গৰুৰ গাখীৰ আৰু গাখীৰৰ পৰা উৎপন্ন হোৱা মাখন, ঘিউ, দৈ আদি তেওঁলোকৰ প্ৰিয় খাদ্য আছিল। সেয়ে গৰুৰ সংখ্যা বৃদ্ধি কৰাটো তেওঁলোকৰ প্ৰধান লক্ষ্য আছিল। আৰ্যসকলে তেওঁলোকৰ গোধন সম্পত্তি বৃদ্ধি কৰাৰ হাবিয়াসতেই স্থানীয় লোকৰ লগত যুঁজ-বাগৰ কৰিছিল। তেনে যুঁজ-বাগৰত তেওঁলোকে ঘোঁৰা আৰু লোৰ অস্ত্ৰ-শস্ত্ৰ ব্যৱহাৰ কৰি স্থানীয় লোকক পৰাভূত কৰি নিজৰ প্ৰতিপত্তি বঢ়াই নিছিল। যাতায়াতৰ বাবে তেওঁলোকে ঘোঁৰাই টনা ৰথ ব্যৱহাৰ কৰিছিল। আৰ্যসকলৰ পৰিয়ালৰ বয়োজ্যেষ্ঠজনেই মুৰব্বী আছিল। তেওঁলোকৰ সমাজ যদিও পুৰুষ প্ৰধান, তথাপিও ধৰ্মীয় আৰু ৰাজনৈতিক কামত মহিলাসকলেও অংশগ্ৰহণ কৰিছিল। ঋগ্বেদৰ যুগত বিশ্বৱাৰা, লোপামুদ্ৰা, ঘোষা, অপলা আদি নাৰীয়ে শাস্ত্ৰত পাণ্ডিত্য দেখুৱাইছিল। কিন্তু পাছলৈ তেওঁলোকৰ সমাজত বা সামাজিক ভূমিকা সীমাবদ্ধ হৈ পৰিছিল। ছাত্ৰ-ছাত্ৰীসকল, ইমানপৰে তোমালোকে ষষ্ঠ শ্ৰেণীৰ বৈদিক সভ্যতা নামৰ পাঠটিৰ বিষয়ে কিছু কথা শিকিলা। আজি আমি পাঠ ইমানতেই সামৰিব লৈছোঁ। সকলোকে ধন্যবাদ জনাই আজিৰ পাঠ ইমানতেই সামৰিছোঁ।